আজি আমি এটা পাঠৰ বিষয়ে আলোচনা কৰিম বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ। পাঠটিৰ লিখক ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামী। সময়ৰ প্ৰতি লক্ষ্য ৰাখি মই পাঠটো নিৰ্বাচন কৰাৰ উদ্দেশ্য আৰু লেখক পৰিচিতি তোমালোকলৈ এৰিছোঁ, তোমালোকে পঢ়ি ল'বা। আমি মূল পাঠলৈ পোনে পোনে যাওঁ। মূল পাঠ। মানুহে সদায় নজনা কথা জানিব খোজে, নুবুজা কথা বুজি ল'ব খোজে। একেবাৰে আদিম মানুহৰ পৰা এতিয়াৰ আধুনিক মানুহলৈ প্ৰত্যেকৰে এই অনুসন্ধিৎসা আছে। তাৰ বাহিৰেও মানুহৰ আছে কথাবোৰ ভাঙি পাতি চাব পৰা, ফঁহিয়াই চাই বুজি ল'ব পৰা বুদ্ধি আৰু অনুসন্ধিৎসাৰ বাবেই মানুহ উন্নতিৰ পথেৰে আগুৱাই গৈ আছে। তাৰ বলতেই মানুহে প্ৰকৃতিৰ নানা সত্য, নানা ৰহস্য উদ্ঘাটন কৰিছে আৰু প্ৰকৃতিৰ শক্তি আৰু সম্পদ নিজ জীৱনৰ মান উন্নত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰিছে। প্ৰথম কথা হ'ল কি, বৈজ্ঞানিক মানসিকতা। আমি প্ৰতিটো বস্তু ৰাতিপুৱা আৰম্ভণিৰ পৰা খোৱাৰ পৰা উঠাৰ পৰা ৰাতি শোৱালৈকে প্ৰতি মুহূৰ্ততে আমি বিজ্ঞানৰ বস্তু ব্যৱহাৰ কৰিছোঁ। আজিৰ উন্নত জীৱনধাৰা বিজ্ঞানৰ ওপৰতে নিৰ্ভৰশীল। প্ৰতিটো বস্তু, সৰু প্ৰতিটো বস্তু, মুখত ঘঁহা ব্ৰাছডালৰ পৰা আৰম্ভ কৰি, কলগেটৰ পৰা আৰম্ভ কৰি, চাহ বনোৱা গেছ ষ্ট'ভৰ পৰা আৰম্ভ কৰি, বিদ্যালয়লৈ যোৱা চাইকেলখন, মটৰচাইকেলখন, গৰমত ফেন, AC চলোৱা, হাতত থকা মোবাইলটো, আমি এতিয়া ক্লাছ কৰি আছোঁ যিটো মাধ্যমত, ইণ্টাৰনেট, এইবিলাক প্ৰতিটো বস্তুৱেই বৰ্তমান বিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল। কিন্তু আমি সকলো বস্তু, বিজ্ঞানৰ বস্তু ব্যৱহাৰ কৰাৰ পিছতো আমাৰ মানসিকতাটো কিমান বৈজ্ঞানিক মানসিকতাৰে আমি উন্নত স্তৰলৈ যাব পাৰিছোঁ, সেইটোহে মূল কথা। কিয়নো কিছুমান ক্ষেত্ৰত দেখা যায় যে বিজ্ঞানৰ আমি সকলো ধৰণৰ বস্তু ব্যৱহাৰ কৰিছোঁ যদিও আমি কিন্তু মানসিকতাটো বৈজ্ঞানিক মানসিকতাৰ স্তৰলৈ লৈ যাব পৰা নাই। এইটোৱে হৈছে পাঠটোৰ উদ্দেশ্য। গতিকে মানুহৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল কি, সকলো প্ৰাণীৰ ভিতৰত মানুহৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল কি, মানুহে পৰিৱৰ্তন কৰিব পাৰে, নজনা কথা এটা জানিব বিচাৰে। ইতৰ প্ৰাণীবিলাকে অন্য তেনেধৰণৰ কেৱল খোৱা বোৱা, আহাৰ, নিদ্ৰা, মৈথুন, প্ৰাকৃতিক যিকেইটা কাৰ্য সেইকেইটাৰ বাহিৰে নিজকে বৰ বিশেষভাৱে পৰিৱৰ্তন কৰিব নোৱাৰে। অনুসন্ধিৎসা তেওঁলোকৰ মনত নাই আৰু পৰিৱৰ্তনৰ বাবে তেওঁলোকে চিন্তা কৰিব নোৱাৰে। মানুহ এই ক্ষেত্ৰত ব্যতিক্ৰম আৰু মানুহে নজনা কথা জানিব খোজে, তাৰ কাৰণ উলিয়াব বিচাৰে। কিয় হ'ল, কেনেকৈ হ'ল, কিয় হৈছিল, কি বাবে হৈছিল, ফঁহিয়াই চাব বিচাৰে। আৰু বুদ্ধি আৰু অনুসন্ধিৎসা মানে কিবা এটা জনাৰ প্ৰতি আগ্ৰহ। এই গোটেইবিলাকৰ বাবেই মানুহে প্ৰকৃতিৰ ৰহস্য ভেদ কৰিব পাৰিছে আৰু প্ৰকৃতিৰ সম্পদ নিজৰ কামত ব্যৱহাৰ কৰিব পাৰিছে আৰু উন্নত জীৱনধাৰা এটা যাপন কৰিব পাৰিছে। বস্তু আৰু ঘটনা লক্ষ্য কৰিব পৰা গুণ, তাক জানিবলৈ বুজিবলৈ আগ্ৰহ কৰা গুণ আৰু বুজি লৈ সেই বস্তু বা পৰিঘটনা নিজৰ আয়ত্তলৈ অনাৰ আগ্ৰহৰ ফলতে মানুহে নানা বস্তু আৰু ঘটনা আৱিষ্কাৰ কৰি গৈ থাকিল। এই প্ৰক্ৰিয়াতে বিজ্ঞানৰ প্ৰক্ৰিয়াৰ আৰম্ভণি। গতিকে বিজ্ঞানৰ প্ৰক্ৰিয়াটো কেনেকৈ আৰম্ভ হ'ল? ঘটনা এটা লক্ষ্য কৰিব পৰা গুণ, কিবা এটা ঘটিছে, কি হৈছে, তাক জানিবলৈ বুজিবলৈ আগ্ৰহ কৰা গুণ, বুজি লৈ সেই বস্তুৰ পৰিঘটনা নিজৰ আয়ত্তলৈ অনাৰ ফলত। এতিয়া একেবাৰে যদি আমি আদিম পৰ্যায়লৈ গুচি যাওঁ, এটা সময়ত ৰাতিনো কিয় হৈছিল, দিন কিয় হয়, প্ৰশ্ন হৈছিল, বেলি কিয় ওলাই, ৰাতি চন্দ্ৰ কিয় ওলাই, ক'ৰ পৰা ওলাল, আকৌ ডুব গ'ল যে ক'লৈ গ'ল, এইবিলাক প্ৰশ্ন উদয় হ'ল। নজনা কথা জানিবলৈ যিটো অনুসন্ধিৎসা, সেইটোৰ বাবে মানুহে প্ৰশ্ন কৰিবলৈ ল'লে আৰু তাৰ পিছে পিছে কাৰণ উলিয়াবলৈ গ'ল। তাতেই বিজ্ঞানৰ আৰম্ভ। আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোৱেই হ'ল বিজ্ঞান। বিজ্ঞানত আমি দেখা বস্তু আৰু ঘটনাবোৰৰ একোটা সুসংবদ্ধ ব্যাখ্যা দিবলৈ চেষ্টা কৰা হয়, কিন্তু এই ব্যাখ্যাবোৰ পৰীক্ষা কৰি চাব পৰা বিধৰ হ'ব লাগিব। বিজ্ঞান এনেকুৱা এটা বস্তু, তাৰ প্ৰমাণ লাগিব, পৰীক্ষা কৰি চাব। আমি ক'লেই নহ'ব যে কি কাৰণে সূৰ্য ওলায়, দিন ৰাতি কিয় হয়, এনেই হয় বুলি কৈ থ'লে নহ'ব, তাক আমি প্ৰমাণ কৰিব লাগিব, তাৰ যুক্তি থাকিব লাগিব। এইদৰে পৰ্যবেক্ষণ কৰা, জোখ মাপ লোৱা, সত্য অনুসন্ধান কৰা, বস্তু বা ঘটনা, ধৰ্ম বা চৰিত্ৰ ফঁহিয়াই চাই তাৰ বিষয়ে এটা সিদ্ধান্ত লৈ অহা, এইবোৰ হ'ল বিজ্ঞানীৰ কাম। তোমাৰ মোৰ দৰে সাধাৰণ মানুহ এজনৰ এইবোৰ প্ৰক্ৰিয়া বা পদ্ধতিৰ লগত সম্পৰ্ক কি? এইবিলাকৰ লগত আমাৰ কিবা সম্পৰ্ক আছে জানো? আমি ছুইচ দিছোঁ, লাইট জ্বলিছে, ফেনখন চলিছে,
মোবাইলটো কিনি আনিছোঁ বজাৰৰ পৰা, আনি পেলাই আমি লগে লগে নম্বৰটো লগাই পেলাই কল কৰিছোঁ, গুচি আমি চিন্তা কৰিছোঁ নেকি মোবাইলটো কিনিব যাওঁতে মোবাইলটো আমি বনাব লাগিব, বনাই পেলাই তাৰপিছত আমি ফোন কৰিবলৈ যাওঁতে সেই ফোনটো কৰিম কেনেকৈ, তাৰ এটা চেণ্টাৰ আছে, কল চেণ্টাৰ বা কণ্ট্ৰলিং চেণ্টাৰ, সেইটো আমি বনাব লাগিব, কেনেকৈ চলে সেইটো আমি ঠিক কৰি বনাই ল'ম নেকি নিজে, নে সেইটোৰ কাৰণে আমি চিন্তা কৰিছোঁ নেকি? বাইকখন লৈ পেলাই ওলাই যাওঁতে চিন্তা কৰিছোঁ নেকি বাইকখন কেনেকৈ বনাইছিল, গাড়ীখন কেনেকৈ বনাইছিল? উৰাজাহাজত উঠিব যাওঁতে চিন্তা কৰিছোঁ নেকি উঠিবলৈ যাম কিন্তু কেনেকৈ উঠিম, নিজেই চলাম নেকি, কেনেকৈ বা চলাম? আমিতো সেয়া চিন্তা কৰা নাই, আমি মাত্ৰ ব্যৱহাৰ কৰি গৈ আছোঁ। সাধাৰণ মানুহৰ বৈজ্ঞানিকে কৰিছে আমাৰ কাৰণে, কিন্তু আমাৰ চিন্তাটো ক'ত? বৈজ্ঞানিক মানসিকতাটো আমাৰ চিন্তা, আমি জানো চিন্তা কৰিছোঁ? তোমাৰ মোৰ দৰে সাধাৰণ মানুহে এইবোৰ প্ৰক্ৰিয়া পদ্ধতিৰ লগত সম্পৰ্ক কি? সম্পৰ্কটো আমি প্ৰত্যক্ষভাৱে হওক পৰোক্ষভাৱে হওক আমাৰ সম্পৰ্কটো আছে। এতিয়া কিছুমান কথা আমি নাজানো, আমাৰ প্ৰয়োজনো নাই। এতিয়া মহাকাশত গৈ পেলাই মানুহে ৰিচাৰ্চ কৰিছে, নাছা বা ইছৰোৰ নিচিনা যিবিলাক স্পেচ অৰ্গেনাইজেশ্যন, সেইবিলাকে মহাকাশলৈ যান পঠিয়াইছে, মানুহ পঠিয়াইছে। তোমালোকে জানাই স্পেচ চেণ্টাৰ নাছাৰ পৃথিৱীৰ পৰা কিমান ওপৰত থাকে, প্ৰায় 350 কিলোমিটাৰ ওপৰত থাকে, ঘূৰি পেলাই পৰ্যবেক্ষণ কৰি থাকে। তো সেইবিলাক আমি ভাবিছোঁ নেকি কেতিয়াবা? গম পাওঁ নেকি আমি কি হৈ আছে? আমি নাপাওঁ, কিন্তু আমি বিজ্ঞানৰ বস্তু ব্যৱহাৰ কৰি আহিছোঁ। তথাপি আমাৰ মানসিকতাটো কিন্তু বৈজ্ঞানিক হোৱা নাই। বিজ্ঞানে আমাক আগতীয়াকৈ কৈ দিছে সাগৰত ধুমুহা আহিব, ভূমিকম্পৰ বাহিৰে সকলো ধৰণৰ আগজাননী দিব পৰা ব্যৱস্থাটো বিজ্ঞানে কৰিছে। বৰষুণ আহিব, মৌচুমী বায়ু আহিব, ধুমুহা আহিব, চাইক্লন আহিব, এইবিলাক কৈ দিছে, আমি সতৰ্ক হৈ আছোঁ। বিজ্ঞান নোহোৱাহেঁতেন কিহে ক'লেহেঁতেন? আন্দাজত কোনোটো ক'ব নোৱাৰিলেহেঁতেন। আৰু আটাইতকৈ আচৰিত কথা, আমি যি প্ৰাচীন যুগৰ কথা যি আমি শুনো শাস্ত্ৰৰ বা তেনেকুৱা ধৰণৰ ধৰ্মীয় মধ্যযুগকে আদি কৰি পুৰণি প্ৰাচীন কালৰ কথাবিলাকৰ তেতিয়াও বিজ্ঞান আছিল। তেতিয়াও তেওঁলোকে প্ৰেডিকশ্যন মানে আন্দাজ কৰিছিলে যে এইটো কাৰণত এনেকুৱা পৰিৱেশৰ সৃষ্টি হৈছে। প্ৰকৃতিখন অধ্যয়ন কৰি পেলাই কৈছিল যে এইটো হয়তো ধুমুহাৰ আগজাননী হ'ব পাৰে, এটা সম্ভাৱনা আছে, বা সূৰ্যগ্ৰহণ হ'ব ইমান তাৰিখে, চন্দ্ৰগ্ৰহণ হ'ব ইমান তাৰিখে, এনেকুৱা ধৰণৰ কিছুমান আগজাননী আমাক। তাহানিৰ দিনতো বিজ্ঞান আছিল। আজিৰ বিজ্ঞান বহুত উন্নত পৰ্যায়লৈ গৈছে হয়, কিন্তু সেই সময়তো বিজ্ঞান আছিল। বিজ্ঞানে তেতিয়াও অন্য ধৰ্মীয় সাহিত্য বা অন্য সাহিত্যৰ বা অন্য সামাজিক পৰিৱেশৰ মাজতো বিজ্ঞান কিন্তু তেতিয়াও আগুৱাই গৈ আছিল, যাৰ ফলত আজিৰ এই উন্নত বৈজ্ঞানিক অৱস্থাটো আমি পাইছোঁ। আদিম মানুহ এজনে এনেই শিল দলিয়াই থাকোঁতে জুই জ্বলিল। সেই পৰ্যবেক্ষণৰ পিছত তেওঁ জুই জ্বলা প্ৰক্ৰিয়াটোৰ বাৰে বাৰে কৰি চালে। তেওঁ জুইৰ ধৰ্ম অধ্যয়ন কৰিলে, জুইৰ নানা ব্যৱহাৰ আয়ত্ব কৰিলে। এই প্ৰথম বিজ্ঞানীজনৰ পদ্ধতি আছিল। আজিৰ যুগতো একেবাৰে সলনি হোৱা নাই, মাত্ৰ সি বেছি সূক্ষ্ম, বেছি নিখুঁত হৈছে। আজিৰ বিজ্ঞানীজনে খালী চকু খালী হাতেৰে পৰ্যবেক্ষণ আৰু পৰীক্ষা কৰাৰ সলনি উন্নত যন্ত্ৰপাতি, উন্নত কৌশল ব্যৱহাৰ কৰিছে। পৰ্যবেক্ষণৰ বাবে তেওঁৰ হাতত এক্স ৰশ্মিৰ দূৰবীন, আলোকীয় বা ৰেডিঅ' দূৰবীন, অনুবীক্ষণ যন্ত্ৰ, লেজাৰ ৰশ্মি, অপ্টিকেল ফাইবাৰ আদি আছে। পৰীক্ষাৰ পূৰ্বে তেওঁৰ হাতত উন্নত তৰ্জুৰ পৰা আৰম্ভ কৰি পদাৰ্থ কণা তৰ্কৰ দৰে হাজাৰ হাজাৰ বস্তু আছে। এই আদিম মানুহৰ কথা কৈছে, শিল এটা মাৰি পঠিয়ালে। এটা সময়ত মানুহ তেনেকৈ গ'ল, চিকাৰ কৰি খাইছিলে, উলংগ হৈ আছিলে, তাৰপিছত লাহে লাহে সভ্যতা শিকিলে। এদিন শিল এটা মাৰি পঠিয়াওঁতে ইটো শিলত পৰি পেলাই ঘঁহনি খাই পেলাই জুই জ্বলি গ'ল। কি বস্তু এইটো? আঁতৰিলে, প্ৰথমতে হয়তো ভয় খালে। তাৰ মাজতে কোনোবাই সাহসী এটা ওলালে, সিও আকৌ এবাৰ মাৰি চালে, এদিন বা দুদিনৰ পিছত বা লগে লগে। আকৌ এনেকৈ দেখিছে যে এইটো ঘঁহোতে দেখোন একো নহয়, একো নহয় দেখোন, বিপদ নহয় দেখোন। আকৌ জোৰত মাৰিছিলে, জ্বলি গ'ল। কিবা শুকান কিবা এডাল আছিল, গছৰ পাত এটা আছিল, তাতে জ্বলি গ'ল দেখোন। জ্বলি যোৱাৰ লগে লগে অনুসন্ধিৎসা, জানিবলৈ ইচ্ছা, প্ৰাকৃতিকভাৱে নিজে নিজে সংঘটিত হ'ল প্ৰথমবাৰ। তাৰপিছত যেতিয়া দেখিলে যে এইটো কি কাৰণে হৈছে, চাওঁচোন আকৌ এবাৰ শিলটো দলি মাৰি পেলাই, কিজানি হয়েই, কিবা অন্য কিবা ওলাইছে নেকি। সেই অনুসন্ধিৎসাৰ ফলত কি হ'ল, জুই আৱিষ্কাৰ হ'ল। জুই আৱিষ্কাৰ হোৱাৰ লগে লগে কোনোবা এটাই ক'লে বোলে এই চিকাৰলৈ অনা মঙহ দিয়াচোন ইয়াতে, কি হয় চাওঁ, দিলে। আগতে কেঁচা খাই আছিল। এইবিলাক গতানুগতিকভাৱে হৈ থকা প্ৰক্ৰিয়া, কোনো ইচ্ছাকৃতভাৱে কৰা নাই। তাৰে এটুকু চুপাই চালে, এইটো দেখোন ভাল লাগিছে খাই পেলাই আগৰটোতকৈ, কেঁচা টুকুৰতকৈ দেখোন এইটো পুৰি দিয়াৰ লগে লগে ভাল লাগিছে। এইটো জুইয়ে দেখোন পুৰে, হাতেৰে চুই চালে, আঙুলিয়ে চুই চালে, পুৰিলে কোনোবা এটাক। গতিকে শিকিলে, এইটো চুব নোৱাৰি আৰু, নহয় জানো?
শিশু এটাৰ ক্ষেত্ৰত আজিও প্ৰযোজ্য আমাৰ। শিশু এটাই নাজানে জ্বলি থকা চাকিটো বা লাইটটো চুবুলি যায়, আমি কওঁ নুচুবা পুৰিব, কাৰণ আমি জানো। কিন্তু কেনেবাকৈ সি অকলে থাকোঁতে যদি এদিন চুই দিয়ে সেই জুইৰ শিখাডাল, সেইদিনা সি গম পাব যে এইটো দেখোন পৰে, তেতিয়া দ্বিতীয়বাৰ সি আৰু নচুৱে। সেই তেনেকৈ শিকিছিল স্বাভাৱিকভাৱে। তাৰপিছত কি হ'ল যে নাই আৰু কেঁচা মঙহ খাব নোৱাৰে, যে পুৰি পেলাই খাই ভাল লাগিছে যেতিয়া জুই জ্বলাবলৈ শিকিলে, তেতিয়া পুৰি পেলাই খাবলৈ ল'লে। পৰিৱৰ্তন হ'ল, খুব আগুৱাই গ'লেই নহয়। আগৰ জীৱনটো, কেঁচা মঙহ খোৱা জীৱনটো লাহে লাহে এটা প্ৰজন্মই পাহৰিবলৈ আৰম্ভ কৰিলে। গতিকে আগৰ দিনৰ মানুহে একেবাৰে খালী চকুৰে খালী হাতেৰে পৰ্যবেক্ষণ কৰিছিল, নিৰীক্ষণ কৰিছিল, দূৰবীনো বনাইছিল এটা সময়ত, নহ'লে গ্ৰহ নক্ষত্ৰৰ কথা কেনেকৈ তেওঁলোকে জানিছিলে। আমাৰ অসমতে নৱগ্ৰহ মন্দিৰ আছে গুৱাহাটীত, শিলপুখুৰীত, 9টা গ্ৰহ তাৰ পৰা অধ্যয়ন কৰিছিলে সেই পাহাৰটোৰ ওপৰৰ পৰা। এনেকুৱা এটা জেগা আছিলে যে সেই পাহাৰটোৰ ওপৰৰ পৰা 9টা গ্ৰহৰ বিষয়ে অধ্যয়ন কৰিব পাৰি। এতিয়াও আছে মন্দিৰ। সেয়া ধৰ্মীয় ব্যৱস্থাৰ মাজেদিও বিজ্ঞানৰ চৰ্চা হৈছে। গতিকে আজি কিন্তু বৈজ্ঞানিক চিন্তা পৰীক্ষা নিৰীক্ষা কৰিবলৈ যাওঁতে আমাৰ সুবিধা হৈছে কি, অতি উন্নত তথ্য পাতি আমাৰ হাতত আছে। আকাশলৈ চাবলৈ আমাৰ এতিয়া দূৰবীণ আছে, অন্য কিবা এক্সৰে আছে আহিল, সৰু সৰু বস্তু চাবলৈ অনুবীক্ষণ যন্ত্ৰ আহিলে, মাইক্ৰস্কোপ, লেজাৰ ৰশ্মি আহিলে, অপটিকেল ফাইবাৰ, মানে বিভিন্ন ধৰণৰ এতিয়া অভাৱ নাই, যথেষ্ট পৰিমাণে। আৰু তাতোকৈ ভালৰো ভাল যন্ত্ৰ পাতি বিজ্ঞানে আৱিষ্কাৰ কৰি আছে নিজৰ সুবিধাৰ কাৰণে পৰীক্ষা নিৰীক্ষা কৰিব। প্ৰথম বিজ্ঞানজনে নিজকে সুধিলে জুই কেনেকৈ জ্বলে, কেনেকৈ এই জুই অন্য ঠাইলৈ নিব পাৰি। তাৰ উত্তৰ বিচাৰি তেওঁ বিভিন্ন বস্তু ঘঁহি চাইছিল, কিন্তু বিভিন্ন বস্তুৰে জুই ধৰি ৰাখিবলৈ চেষ্টা কৰিছিল। আজিৰ বিজ্ঞানীজনে নিজকে সোধা প্ৰশ্নবোৰৰ নমুনা অলপহে বেলেগ। মেলেৰিয়া জ্বৰ যে হয়, কিয় হয়, কিহে এই ৰোগ বিয়পায়, কি কৰিলে এই ৰোগ বিয়পি যোৱাত বাধা পৰে, নাইবা চৰাইবোৰ যে আকাশত উৰি ফুৰিব পাৰে, কেনেকৈ পাৰে, আমাৰ বৰ দেউকা নাই, বতাহত উপঙি যাব পৰাকৈ আমি একো সাজি ল'ব নোৱাৰোঁনে, নাইবা আমাৰ পৃথিৱীখনৰ জন্ম কেনেকৈ হ'ল, পৃথিৱীখনৰ আকাৰ কেনেকুৱা, গঠন কি, বয়স কিমান। বিজ্ঞানীসকলে এইবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি যোৱাৰ বাবে আমাৰ আহাৰ, আশ্ৰয়, কাপোৰ কানি, নানা সমস্যাৰ আজি সমাধান হৈছে। প্ৰকৃতিৰ নতুন নতুন দ্ৰব্য, শক্তি আৰু পৰিঘটনাক আমি মানুহে নিজৰ আয়ত্তলৈ আনিব পাৰিছোঁ আৰু আমাৰ জ্ঞানৰ পিয়াহ গুচাব পাৰিছোঁ। কিন্তু এইবোৰ অৱদানতকৈ বিজ্ঞানৰ মানৱ জাতিলৈ বহু বেছি মূল্যৱান অৱদান হৈছে বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভাৱ, বৈজ্ঞানিক পদ্ধতি। বিজ্ঞানীসকলে লক্ষ্য বা পৰ্যবেক্ষণ কৰে, তাৰপিছত তথ্যবোৰ সুন্দৰকৈ সজাই লৈ এইটো এনে বস্তু বা এইটো এনে পৰিঘটনা হ'ব লাগে বুলি এটা উপকল্প, এটা ধাৰণা কৰি লয়। তাৰপিছত নতুন তথ্য, নতুন পৰ্যবেক্ষণেৰে তেওঁলোকে আগৰ উপকল্প বা ধাৰণাটো সঁচা নে মিছা জানিব খোজে। যদি দেখা যায় যে নতুনকৈ পোৱা তথ্যবোৰে আগৰ ধাৰণাটো বা সিদ্ধান্তটো মানি নচলে, তেনেহ'লে তেওঁলোকে কোনো দ্বিধা নোহোৱাকৈ আগৰ সিদ্ধান্তটো এৰি পেলায়। গতিকে বৈজ্ঞানিক কি ক'লে যে প্ৰথমতে নিজকে সোধে জুই কেনেকৈ জ্বলিছিল, কেনেকৈ জুই অন্য ঠাইলৈ নিব পাৰি। তেনেধৰণে পৰীক্ষা নিৰীক্ষা কৰোঁতে এটা সিদ্ধান্তত উপনীত হ'ল। আকৌ বেমাৰনো কিয় হয়, মেলেৰিয়া জ্বৰ, এতিয়াতো কৰোণা ভাইৰাছ আছে, 1.5 বছৰ 2 বছৰ ধৰি পেলাই পৃথিৱীখনক তছনছ কৰি পেলাইছে। বিজ্ঞানীসকল লগে লগে লাগিয়েই গ'ল তাত ৰিচাৰ্চ কৰিবলৈ, কিয় হৈছে, ক'ৰ পৰা হৈছে, কেনেকৈ হৈছে, তাকনো কেনেকৈ ঠিক কৰিব পৰা যাব। পৃথিৱীৰ ইতিহাসত আগতে যিমানবোৰ মহামাৰী হৈ আছিল তাৰ ভেকচিন কিন্তু ইমান সোনকালে উলিয়াব পৰা নাছিল। আজি কিমান এবছৰ নহওঁতে আমাৰ ভেকচিন আহিল, মানুহে ভেকচিন ল'লে, ভেকচিন লৈ পেলাই বহুখিনি মানুহ কৰোণা ভাইৰাছৰ পৰা যথেষ্ট পৰিমাণে ছেফ হৈছে। সেইবিলাক বৈজ্ঞানিকে কৰা বস্তু, আমাৰ ওলাই কৰা বস্তু নহয়। এইটো ভেকচিন কি উলিয়াইছে, সঁচাই নে মিছাই নে, পানীয়ে আছে নে কি আছে, এনেকুৱা ধৰণৰ কথা বতৰা মানুহে কয়। কিন্তু বিজ্ঞানী এজন, ডাক্তৰ এজনে, চাইণ্টিষ্ট এজনে এনেই এটা বস্তু মানুহৰ মাজলৈ উলিয়াই নিদিয়ে। সেই কিবা এটা প্ৰশ্নটো উদয় নোহোৱালৈকে আৱিষ্কাৰটো নহয়। ইমান দিনে জানো কৰোণা ভাইৰাছৰ নিচিনা ভাইৰাছ এটা আহিব বুলি আমি ভাবিছিলোঁ? নাই ভবা। আহি যেতিয়া মানুহক আক্ৰমণ কৰিলে, মানুহৰ মৃত্যু হ'ল, পৃথিৱীখন মহামাৰী, যথেষ্ট লাখ লাখ মানুহ মৃত্যুমুখত পৰিল, তেতিয়া বৈজ্ঞানিকসকল গোটেই পৃথিৱীজুৰি, সমগ্ৰ পৃথিৱীজুৰি বৈজ্ঞানিকসকল চিন্তিত হ'ল, আলোচনা বিলোচনা হ'ল, তাক কিদৰে নিৰ্মূল কৰিব পাৰি। তাৰমানে প্ৰশ্ন উদয় হোৱাৰ লগে লগে উত্তৰৰ বাবে বৈজ্ঞানিকসকলে গৱেষণা আৰম্ভ কৰিলে। গতিকে এইবিলাকৰ উপৰিও সকলোবোৰ বস্তু আমাক দিছেই। পৃথিৱীখন কেনেকুৱা, পৃথিৱীখন গোল আছিল নে চেপেটা আছিল, বিজ্ঞানে কৈছে। উৰাজাহাজ কেনেকৈ উৰে, চৰাইবোৰনো কেনেকৈ উৰিছে, তাৰ পৰাই হয়তো টেকনিকটো লৈছিল। চৰাই কি কাৰণে উৰিব পাৰে, এখন উৰাজাহাজ কিয় উৰিব, আমিনো কিয় উৰিব নোৱাৰোঁ, প্ৰশ্নটো উদয় হোৱাৰ লগে লগে এদিন উৰাজাহাজ উৰিলে। পানীৰ ওপৰতনো আমি কিয় যাব নোৱাৰোঁ, পানীৰ ওপৰেদি যাব কিয় নোৱাৰোঁ, জাহাজ ওলাল, নাও ওলাল,
পানীৰ তলেদিনো কিয় যাব নোৱাৰোঁ, ছাবমেৰিন ওলাল। গতিকে এই কিয় প্ৰশ্নটো যিদিনাই আহিছে সেইদিনাই আমি তাৰ উত্তৰ বিচাৰিবলৈ আৰম্ভ কৰিছোঁ। মই তোমালোকক পাঠবোৰ সদায় 15 মিনিটমানৰ ভিতৰতহে দিম। মই লিখি দিম ইউটিউবত দি পেলাই, বেছি দীঘল হ'লে আপলোড কৰিবলৈ দিগদাৰ। গতিকে এইখিনিলৈকে মই প্ৰথম খণ্ড হিচাপে দিছোঁ, তাৰপিছত মই আকৌ দ্বিতীয় খণ্ডটো দিম।